এটা সময় আছিল যেতিয়া মানুহে খুচুৰা পইচাৰ শব্দ শুনিলেই উভতি চাইছিল আৰু আজিকালি সেই শব্দটোৰেই সলনি হ'ল আজিকালি মোবাইলত টকা ট্ৰান্সফাৰৰ শব্দ শুনিলেই মানুহে উভতি চায় কিমান যে অনলাইন ধন ট্ৰান্সফাৰ কৰিব পৰা এপ ভীম এপ জিপে পেটিএম আৰু নতুন নতুন এপৰ সংযোজন হৈ আছে এতিয়া আপুনি কাৰোবালৈ টকা ট্ৰান্সফাৰ কৰিব খুজিলে অনায়াসে কেইটামান মুহূৰ্তৰ ভিতৰতে কাৰোবালৈ ধন পঠিয়াব পাৰে কিন্তু এটা সময় আছিল যেতিয়া ভাবকচোন মানুহে ধনৰ কথা কেনেকৈ চিন্তা কৰিবলগীয়া হৈছিল বা ধনেই বা যাক আমি টকা বা মুদ্ৰা বুলি কওঁ সেয়া মানৱ সভ্যতালৈ কেনেকৈ আহিল টকাৰ প্ৰতিটো শব্দই মানুহৰ মনটো ভৰাই তোলে কিবা এটা সুখানুভূতি কিবা এটা প্ৰাপ্তিৰ আনন্দ দান কৰে ভাবকচোন যেতিয়া টকা পইচা নাছিল তেতিয়া কি হৈছিল কেনেকৈ হৈছিল এই টকাই এনেকুৱা এটা পৰিৱৰ্তন মানৱ সভ্যতালৈ আনি দিলে মানুহ জংগলৰ বাসিন্দা গুচি চহৰৰ বাসিন্দা হ'ল টকাই মানুহক অট্টালিকাৰ বাসিন্দা কৰি তুলিলে আজি তেনে বহু কথাই আপোনাক ক'ব খুজিছোঁ সেই সময়বোৰ কল্পনা কৰক এইবোৰ আৰু ছবিৰে দেখুৱাই আপোনাক ভিডিঅ' কৰিব নোৱাৰি কাৰণ সেই সময় এতিয়া আৰু নাই এটা সময় আছিল যেতিয়া মানুহ একোটা গোটত বিভক্ত হৈ জীৱন যাপন কৰিছিল চিকাৰ কৰিয়ে পেট প্ৰৱৰ্তাইছিল প্ৰতিজন মানুহে কিন্তু সদায় চিকাৰ কৰি মাংস যোগাৰ কৰাটো ইমান সহজসাধ্য নাছিল কাৰণ তেতিয়াও কোনোবাটো গোটে চিকাৰ নোপোৱাত একোটা দিন অনাহাৰেই পাৰ কৰিবলগীয়া হৈছিল সদায় চিকাৰ নোপোৱাৰ বাবে মানুহ বাধ্য হৈছিল গোটৰ মাজত মাংসৰ আদান প্ৰদান কৰি জীৱন নিৰ্বাহ কৰিবলৈ জোৰ যাৰ মুলুক তাৰ নীতিৰে মানুহে এদিন মাত্ৰ খাব পাৰিছিল কিন্তু যেতিয়াই মানুহৰ মাজত আদান প্ৰদান হ'বলৈ ল'লে অৰ্থাৎ লেনদেন হ'বলৈ ধৰিলে আজি যদি এটা গোটে খাদ্য পালে আনটো গোটক সহায় কৰিলে এনেকৈয়ে মানৱ জাতি বা সভ্যতাৰ মাজত এটা বিনিময় প্ৰথাৰ শুভাৰম্ভণি হ'ল কোৱা হয় এই প্ৰথা প্ৰথমে মেছোপটেমিয়ান নামৰ জনগোষ্ঠীটোৱে আৰম্ভ কৰিছিল বৰ্তমানৰ ইৰাকৰ বাসিন্দা এই মেছোপটেমিয়ান জনগোষ্ঠী বিনিময় প্ৰথাৰ শুভাৰম্ভণি হ'ল মানুহৰ মাজত খাদ্যৰ আদান প্ৰদান হোৱাত মিলিজুলি থকাৰ এটা পৰিৱেশ আৰম্ভ হ'ল তাৰ পিছত মানুহে গম পালে কেৱল চিকাৰ কৰি চলিব নোৱাৰি অন্য বিকল্প খাদ্যৰো সন্ধান চলিল অন্যান্য খাদ্য আমিষৰ পৰা নিৰামিষলৈ মানুহৰ খাদ্যৰ সন্ধান অব্যাহত থাকিল চিকাৰৰ লগতে মানুহে বুজি পালে খেতি বাতি কৰিও মানুহ চলিব পাৰে ক্ৰমাৎ মানুহৰ খোৱা সামগ্ৰীৰ তালিকাখন দীঘলীয়া হৈ গৈ থাকিল আৰু তেতিয়াই বিনিময় কৰি চলাটো কিছু পৰিমাণে অসুবিধা আহিল ইমানবোৰ খাদ্য সামগ্ৰী ইমানবোৰ মানুহৰ ব্যৱহাৰযোগ্য বস্তুৰ মাজত কাক পৰা কি ল'ব কাক কি দিব মনত ৰখাত জটিলতা আহিল তাৰ পিছতেই কিছু সংখ্যক মানুহে মাটিৰ লদা সৰু সৰু লদাত বস্তুৰ তালিকা লিখা প্ৰক্ৰিয়া এটা আৰম্ভ কৰিলে ভাবি চাব কেনেকৈ এক দীঘলীয়া ক্ৰম বিৱৰ্তনৰ মাজেদি মানৱ সভ্যতাই আজিৰ স্তৰ পাইছে এনেকৈয়ে মানুহৰ জীৱনলৈ হিচাপৰ প্ৰক্ৰিয়া আহিল এই যে মাটিৰ সৰু সৰু লদাত বস্তুৰ তালিকা লিখাৰ কথা ক'লো তাৰ পিছতো কিন্তু বিনিময়ৰ সমস্যা দূৰ নহ'ল কাৰণ কেতিয়াবা বিনিময় প্ৰথাত মানুহে অপ্ৰয়োজনীয় বস্তু এটাও ল'বলগীয়া হয় আৰু সেইবাবে এনে এবিধ বস্তুৰ সন্ধান মানুহে কৰি থাকিল যিটো বস্তুৰ বিনিময় কৰি ব্যৱসায় কৰিব পাৰি বা যিটো বস্তু সকলোকে দৰকাৰ হয় তেনে বস্তু বিচৰাৰ মাজতেই মানুহে ধনৰ বিকল্প হিচাপে বিভিন্ন পোহনীয়া জন্তু গৰু ছাগলী অস্ত্ৰ শস্ত্ৰ ঘোঁৰা শস্য আদি পৰ্যন্ত ধন বা পইচা হিচাপে ব্যৱহাৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি দিলে কিন্তু তেতিয়াও অসুবিধা আঁতৰ নহ'ল কাৰণ মানুহৰ মাজত এনে কিছুমান বস্তু টকা বা পইচা হিচাপে ব্যৱহাৰ হ'বলৈ ল'লে যিবোৰ বস্তুৰ মূল্য কিমান ঠাৱৰ কৰিব নোৱাৰি কিছুমান বস্তু আকৌ বিনিময় কৰিলেও এটা সময়ত বেয়া হৈ যায় খাদ্য বস্তু বেয়া হৈ পৰে দিন গ'লে গতিকে মানৱ সভ্যতাই মানে আমাৰ পূৰ্বজসকলে বিচাৰিয়ে থাকিল